Morning. Oi sang, kita baca. 훌라다 뭉터. Hulata. 서당부터. So hey guys, welcome to my YouTube channel Saizo DX Vlogs. So morning soda 15 হৈ গল. So আজি যেহেতু বিহুৰ প্ৰথম দিন গৰু বিহু তো সকলোকে তো পোনপ্ৰথমে সকলোকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো আজি যেহেতু বিহু প্ৰথম দিন গৰু বিহু তো গৰু বিহুৰ কাৰণে ৰাতিপুৱাতে শুই উঠি মেলি গৰু গা ধুৱাবৰ কাৰণে চাট বনাবলৈ সকলো যোজা কৰি আছোঁ তো আপোনালোকক দেখাইছোঁ কিনো যোগাৰ কৰি আছোঁ তো এইপিনে চাওক তো এইটো বেঙেনা এইকেইটা হালধি এইটো হ'ল থেকেৰা তো জাতিলাও তো চাহকেইডাল কাটি ল'লোঁ তো ইয়াত এতিয়া আমি লগাই মেলি গৰু গা ধুৱাবলৈ যাম কোনটো পৰা কাটিম আমাৰখিনি মই সেইখিনি ন তো এইবোৰ কাটি থাকোঁতে মায়ে চাহ আনি দিলে তো চাহ বৌৱে একদম বিহু বুলি পিঠা দিলে ঘিলা পিঠা তো খাই আছোঁ আৰু খাই মেলি কাম কৰি আছোঁ তো এইপিনে দাদাই লাগি আছে তাৰ কামত তো দাদা খাই বুলি কৈ দে তো গাইজ মোৰ অলৰেডি কাটি হৈ গ'ল তো জাষ্ট লগাবলৈ বাকী আছে তো এতিয়া লগাই লওঁ প্ৰথমতে লাও খা বেঙেনা খা ঢেকীয়া খা হালধি খা তো ফাৰ্ষ্টত আমি হালধিটো লগাব লাগিব ये बड़ी अच्छी बात कही आप ঢেকীয়াটো বহুত প্ৰথমে বহাব লাগিব লাও খা বেঙেনা খা এখানে লাউ উৎপন্ন হবে এখানে লাউ উৎপন্ন হবে না aku pernah dia di sini. তো গাইজ মোৰ হৈ গ'ল বনাই চাগ দাদা তো দাদাই বনাইছে হোৱাই নাই Oi, napala bihare, napala. Oi, napala.
বলাই ৰ যিহেতু বতৰ বেয়া ঠাণ্ডা হৈছে সেইটো কাৰণে নদীলৈ নিনো আৰু এনেকৈ ধুৱাই দিওঁ নিয়মটো কৰি দিওঁ তো এতিয়া আমাৰ ভাইটিয়ে এতিয়া মাৰিছে হ'ল গৰু গা ধুৱাই হৈ গ'ল তো আমাৰ যিহেতু অসমীয়া সমাজত আৰু এটা নিয়ম আছে যিখিনি চাক গৰু গা ধুৱায় তো সেইখিনি বেলেগ এঘৰ পৰিয়ালৰ লগত সাল সলনি কৰে তো সেইটো কাৰণে ময়ো গৈ আছোঁ আমাৰ খুৰীহঁতৰ ঘৰলৈ সলাবলৈ এডাল তো হাই ককটো তো সলাই ল'লোঁ তো ব'লাক এটা গাহৰি মাংস বিচাৰি যাওঁ বিহু প্ৰথম দিন গাহৰি খামি अभी मजा आएगा ना भिड़ो কেজি কেইটকা নে কেইটকা লাইছে কিবা নাই পেটু নাই পেটু কি হ'ল আপোনালোকে শুনিলে নে গাহৰি কেজি কেইটকা কি ক'ব আৰু বিহু বুলি দাম উঠাই দিছে তো ভাবিছিলোঁ ঘৰত গাহৰি লোৱা নাই নেকি তো সেইটো কাৰণে আনিবলৈ গৈছিলোঁ কিন্তু ঘৰত অলৰেডি গাহৰি মাংস আনিলে মই গম পোৱা নাছিলোঁ ভালে হ'ল গম পোৱা নাছিলোঁ কাৰণে আপোনালোকে গম পালে আজি গাহৰি মাংস কেজি কেইটকা চলিছিলে 4.5 ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে সোনকালে গম পায় ন সোনকালে समझ रहे हो ना তো শেষত আপোনালোকক পুনৰ সকলোৰে ৰঙালী বিহু শুভকামনা যাচিলোঁ তো সকলোৱে মিলি আমি আমাৰ মৰমৰ ৰঙালী বিহু দি সাদৰেৰে পালন কৰোঁ তো ধন্যবাদ